Hello everyone, welcome back to new lesson. আগৰবাৰ তোমালোকৰ লগত আহিছোঁ নতুন এটা ক্লাছ লৈ আশা কৰোঁ খুব মনোযোগ সহকাৰে চাবা বুলি। আজিৰ এই ক্লাছটো হ'ব মাই মাদাৰ এট 66 পাঠৰ পৰা ষ্টাঞ্জা ৱাইজ কুৱেশ্যন এনচাৰ লৈ আকৌ এবাৰ আহিছোঁ আৰু এইবোৰ ষ্টাঞ্জা ৱাইজ কুৱেশ্যন এনচাৰবোৰ মাই মাদাৰ এট 66 লেচনৰ পৰা বহুত আহি থাকে। বলা আমি আৰম্ভ কৰোঁ। লেটছ গেট ষ্টাৰ্টেড। আগতে আমি ভালকৈ পেছেজটো ষ্টাঞ্জাটো পঢ়ি ল'ম, তাৰপিছত আমি কুৱেশ্যন এনচাৰলৈ যাম। আৰম্ভ কৰোঁ। বাট আফটাৰ দ্য এয়াৰপৰ্ট সিকিউৰিটি চেক, কিন্তু এয়াৰপৰ্টৰ সিকিউৰিটিয়ে চেক কৰাৰ পিছত ষ্টেণ্ডিং এ ফিউ ইয়াৰ্ডছ এৱে, অলপ দূৰত থিয় হৈ আই লুক এগেইন এট হাৰ, মই তাইৰ পিনে চাইছিলোঁ। ওৱান পেল এজ এ লেট উইণ্টাৰ্ছ মুন, বৰণহীন হেতা-বৰণৰ শীতকালৰ চন্দ্ৰৰ দৰে। এণ্ড ফেল্ট এট অল্ড ফেমিলিয়াৰ এক, আৰু পুৰণা পৰিচিত বিষবোৰ অনুভৱ কৰিছিল। মাই চাইল্ডহুড ফিয়াৰ অল, মোৰ বাল্যকালৰ ভয়। অল আই ডিড ৱাজ, মই যি কৰিছিলোঁ এইটো আছিল হাঁহি আৰু হাঁহি আৰু হাঁহি। এই ষ্টেঞ্জা পেছেজটো আহিছিল 2014ত কুৱেশ্যনছ। প্ৰশ্ন উত্তৰলৈ আহিছোঁ আমি এতিয়া। What did the speaker do? What did the speaker do? কবিয়ে কি কৰিছিল? After the airport security check, এয়াৰপৰ্টৰ সিকিউৰিটি চেক কৰাৰ পিছত। Answer: After the security check, the speaker stood a few yards away and looked her mother's face again. Answer: After the security check, সিকিউৰিটিয়ে চেক কৰাৰ পিছত the speaker stood a few yards away, কবিয়ে অলপ দূৰত থিয় হৈছিল and looked her mother's face again, আৰু তাইৰ মাকৰ মুখখন পুনৰাই চাইছিল। 2 number question. Why did the poet compare her mother's face to a late winter's moon? কবিয়ে কিয় তাইৰ মাকৰ মুখখন শীতকালৰ নেদেখা চন্দ্ৰলৈ তুলনা কৰিছে? কিয়? আনসাৰটো হ'ব আনসাৰ the poet compared her mother's face to a late winter's moon because it lacks brightness as well as strength. Her mother to had a pale colorless face that resembled the late winter's moon. Answer: the poet compared her mother's face to a late winter's moon. কবিয়ে তাইৰ মাকৰ মুখখন শীতকালৰ চন্দ্ৰৰ নিচিনা তুলনা কৰিছিল because কাৰণ it lacks brightness, উজ্জ্বলতা নাছিল, as well as ইয়াৰ উপৰিও শক্তিও নাছিল। Her mother to had a pale colorless face that resembles the late winter's moon. তাইৰ মাকৰ মুখখন আছিল বৰণহীন হেতা-বৰণৰ, that resembles the late winter's moon, আৰু সেইটোক শীতকালৰ নেদেখা চন্দ্ৰৰ দৰে সাদৃশ্য কৰা হৈছে বা তুলনা কৰা হৈছে। 3 number question. What was the poet's childhood fear? কবিৰ কিহৰ বাল্যকালৰ ভয় আছিল? What was the fear that? Now trouble the poet. কি ভয় আছিল? That যে now trouble the poet. এতিয়া কবিয়ে কষ্ট অনুভৱ কৰে। Answer: the poet's childhood fear was the fear of death. কবিৰ বাল্যকালৰ ভয় আছিল মৃত্যুৰ ভয়। And decay. When one starts aging and decay is fear none. 4 number question. Find words from the passage that means colorless and well known. So answer to হ'ব colorless মানে one.
বৰণহীন, কালাৰলেছ মানে বৰণহীন, ওৱান মানে বৰণহীন, ৱেল নন মানে চিনাকি, পৰিচিত, ফেমিলিয়াৰ মানে পৰিচিতি বা পৰিচিত চিনাকি। আশা কৰোঁ তোমালোকৰ এই লেচনটো খুবেই ভাল লাগিছে। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিবা, আৰু যদি তোমালোকৰ কোনো ধৰণৰ সমস্যা থাকে তেনেহ'লে কমেণ্ট বক্সত জনাই দিবা। নেক্সটত মই ভিডিঅ' দিম। আৰু যদি তোমালোকে এতিয়াও এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ওচৰত থকা বেল আইকনটো অন কৰি দিবা। আৰু যদি কোনো ধৰণৰ ভুল ত্ৰুটি ৰৈ যায় তেনেহ'লে কমেণ্ট বক্সত জনাই দিবা। পৰৱৰ্তী সময়ত মই শুদ্ধ কৰিবলৈ চেষ্টা কৰিম। So I'll see the lesson some other time. Take care.